এবাৰ আছিলোঁ ইমিনেণ্ট ছ'চিয়েল ৱৰ্কাৰ। মই তাতে আমাৰ জাগাত আমাৰ এলেকাত আমাৰ অঞ্চলত ছ'চিয়েল ৱৰ্ক কৰি আছিলোঁ। তাৰপিছত মই ইউ পি পি এলত জইন হ'লোঁ। ইউ পি পি এলত 2 বছৰমান থাকিলোঁ। যোৱা বাই ইলেকশ্যনত তামোলপুৰৰ বাই ইলেকশ্যনত মই সোমাইছিলোঁ। তাৰপিছত মই সিহঁতৰ যি ছিষ্টেম কৰাৰ সেইটো মই ভাল নাপালোঁ। সিহঁতৰ যি উন্নয়নৰ যি ছিষ্টেম সেইটো মই ভাল দেখা নাপালোঁ, উন্নয়ন দেখা নাপালোঁ। তাৰ কাৰণে মই এতিয়া বি পি অ'ত আজি আনুষ্ঠানিকভাৱে মই জইনিং কৰিলোঁ। ৰুলিং পাৰ্টি এৰি আপুনি কিয় আহিল? মূল কাৰণটো হ'ল আমাৰ হাগ্ৰামা মৌলী ছাৰৰ যি 17 বছৰীয়া শাসনত যেনেকুৱা আমি উন্নয়ন দেখা পাইছিলোঁ, আজি এই 3 বছৰৰ আমাৰ নতুন চৰকাৰে, আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ চৰকাৰ, সিহঁতে উন্নয়ন কৰিব পৰা নাই। তাৰ কাৰণে আমি আকৌ হাগ্ৰামা ডাঙৰীয়াক আনিবলৈ আমি বিচাৰিছোঁ। তাৰ যি 17 বছৰৰ যি আমি উন্নয়নৰ দেখা পালোঁ, আমি সেইটো আমি চাই পেলাই ৰাইজে আমি হাগ্ৰামা ছাৰক আমি বিচাৰিছোঁ আকৌ। পাছ ফেইলটো মই কোৱা কথা নহয়, এইটো ৰাইজৰ মুখে মুখে চৰ্চা হৈছে। গতিকে এইটো ৰাইজেই পাছ ফেইলটো বিবেচনা কৰিব। পাছ ফেইলটো ৰাইজে বিবেচনা কৰিব। মুখ্যমন্ত্ৰী শুনিছোঁ আৰু বি পি এফ এইটো পাছ ফেইলটো ৰাইজে বিবেচনা কৰিব।